15 আগষ্টৰ কাৰণে আজি কামৰ পৰা অকণমান ছুটি লৈছোঁ। দিনটো খুব শুলো, মুঠতে অকল ঘূলি মাৰি ফুৰিছোঁ আৰু বস্তু য'তে ত'তে যি টি পৰি আছে। মুঠতে আজি দিনটো অকল ৰেষ্ট কৰিছোঁ, শুইছোঁ মেলিছোঁ আৰু এইফালে প্ৰায় গধূলি হৈ আহিছেই। লাইট চাইট জ্বলাই মই এই ৰুমটোত আন্ধাৰ মুন্ধাৰ মানে এই কেণ্ডেলডাল এনেকুৱাকৈ জ্বলাই লৈছোঁ। জ্বলাই লৈ পিনি আৰু এইটো ৰুমত দিনটো ঘূলি মাৰিছোঁ। আৰু এয়া হৈছে আমাৰ যিটো কেম্পাছত থকা কেফেখনত আহিলোঁ। আহি পিনি চাহ আৰু এইটো কি আছিলে ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ কৰিলোঁ। খাওঁ বুলি আজি ফাৰ্ষ্ট টাইম আহিছোঁ দেই খাবৰ কাৰণে। মই অকলে চেল্ফ ডেট বুলি এটা পষ্টো কৰিলোঁ আৰু এইফালে বাইদেউজনীকো লগ পালোঁ। তেওঁৰ লগতো খুব কথা বতৰা পাতিলোঁ। পাতি মেলি অকণমান বোলো গধূলি খোজকাঢ়ি দিলোঁ। আৰু এইটো হৈছে আমাৰ কেম্পাছৰ ইভিনিং পৰিৱেশ। আৰু দিনত ফ্লেগ হোষ্টিং হৈছিলে, কি ধুনীয়াকৈ গোটেই ফ্লেগবিলাক লগাই ৰাখিছে। আৰু এইফালে এইডোখৰতে ফ্লেগ হোষ্টিং হৈছিলে আৰু এতিয়ালৈ